নমস্কাৰ বন্ধুসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল। উত্তৰ পূৰ্বৰ বাবে লৈ আহিছে গুৰুত্বপূৰ্ণ খবৰ। কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কথাত নহয় কামত পাৰ্গত। উত্তৰ পূবত আয়ুৰ্বেদিক কলেজৰ বাবে কেন্দ্ৰৰ 70 কোটি পৰ্যন্ত অনুদান। প্ৰথমত ইয়াতে চাওক, উত্তৰ পূবত আয়ুৰ্বেদিক কলেজৰ বাবে কেন্দ্ৰৰ 70 কোটি পৰ্যন্ত অনুদান। আয়োগ খণ্ডত পৰ্যাপ্ত নিযুক্তিত গুৰুত্ব আৰোপ কেন্দ্ৰীয় আয়োগ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। আয়োগ বন্দৰ জাহাজ আৰু জলপথ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি অসম আয়ুৰ্বেদিক মহাবিদ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলযোগে কয় যে চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত বহু সংখ্যক আয়ুৰ্বেদিক মহাবিদ্যালয় খোলাৰ বাবে আৰ্থিক অনুদান পূৰ্বৰ 9 কোটিৰ পৰা 70 কোটি টকালৈ বৃদ্ধি কৰিব। তেওঁ কয় যে সম্প্ৰতি উত্তৰ পূৰ্বাঞ্চলত মাত্ৰ কেইখনমানহে আয়ুৰ্বেদিক মহাবিদ্যালয় আছে আৰু ভাৰতীয় পৰম্পৰাগত ঔষধি পদ্ধতিটোক পৰ্যাপ্ত সংখ্যক গুণগত পেছাদাৰী চিকিৎসক সৃষ্টিৰ জৰিয়তেহে বহুল আৰু জনপ্ৰিয় কৰি তুলিব পৰা যায়। ইয়াৰ বাবে উত্তৰ পূৰ্বাঞ্চলত যথেষ্ট সংখ্যক আয়োগ শিক্ষক মহাবিদ্যালয় স্থাপন কৰাৰ প্ৰয়োজন আছে। পূৰ্বে ৰাষ্ট্ৰীয় আয়োগ মিছনৰ কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা প্ৰাপ্ত আঁচনিৰ অধীনত নতুন আয়োগ মহাবিদ্যালয় মুকলি কৰাৰ বাবে ৰাজ্য চৰকাৰসমূহক 9 কোটি টকা আগবঢ়োৱা হৈছিল যদিও সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰে এই ধনৰাশিৰ পৰিমাণ 70 কোটি টকালৈ বৃদ্ধি কৰিছে। ৰাজ্য চৰকাৰসমূহে ইয়াৰ বাবে প্ৰয়োজনীয় ভূমি অধিগ্ৰহণ কৰাৰ লগতে প্ৰয়োজনীয় মানৱ সম্পদ লোৱাৰ লগতে ৰাষ্ট্ৰীয় আয়োগ মন্ত্ৰালয়ৰ নীতি নিয়ম মানি এই সুবিধা গ্ৰহণ কৰিব পাৰে বুলিও কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয়। তেওঁ লগতে কয় যে আয়োগ মন্ত্ৰালয়ে গুৱাহাটীৰ জালুকবাৰীত থকা চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়খনক এক উন্নত পৰ্যায়ৰ আয়ুৰ্বেদিক শিক্ষা কেন্দ্ৰলৈ ত্বৰান্বিত কৰাৰ বাবে 10 কোটি টকাৰ আৰ্থিক অনুদান আগবঢ়াইছে। তেওঁ লগতে কয় যে মন্ত্ৰালয়ে প্ৰাক স্নাতক শিক্ষণ মহাবিদ্যালয়লৈ উন্নীত কৰাৰ বাবে 5 কোটি টকা আৰু স্নাতকোত্তৰ শিক্ষণ প্ৰতিষ্ঠানৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে 6 কোটি টকা যোগান ধৰিব। কেন্দ্ৰীয় মন্ত্ৰীজনে লগতে কয় যে গুৱাহাটীত কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানক উত্তৰ পূৰ্বাঞ্চলত পঞ্চকৰ্ম থেৰাপিৰ বাবে দক্ষ মানৱ সম্পদ সৃষ্টিৰ বাবে দ্বাদশ শ্ৰেণী উত্তীৰ্ণৰ বাবে 10খন আসন সহ সমগ্ৰ দেশতে নিযুক্তিৰ সা-সুবিধা সৃষ্টিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় দক্ষতা উন্নয়ন নিগমৰ অনুমোদনপ্ৰাপ্ত কাৰিকৰী পাঠ্যক্ৰম মুকলিৰ কথা ঘোষণা কৰে। তেওঁ শেহতীয়াভাৱে আয়ুৰ্বেদিক খণ্ডৰ সকলো ক্ষেত্ৰতে কেৰিয়াৰৰ সা-সুবিধা নাটকীয়ভাৱে বৃদ্ধিৰ লগে লগে বিশ্বজুৰি ইয়াৰ জনপ্ৰিয়তা লেখত ল'বলগীয়াভাৱে বৃদ্ধি পাইছে বুলি কয়। অনুষ্ঠানত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্ত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। উল্লেখযোগ্য যে অভিৱৰ্তনত আয়োগ মন্ত্ৰালয়, আয়োগ প্ৰতিষ্ঠান আৰু গৱেষণা পৰিষদ, উত্তৰ পূৰ্বাঞ্চলৰ আয়োগ মহাবিদ্যালয়ৰ প্ৰায় 250 জন প্ৰতিনিধি অংশগ্ৰহণ কৰে। তো বন্ধুসকল, ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পাইছে উত্তৰ পূবত আয়ুৰ্বেদিক কলেজ নিৰ্মাণৰ বাবে কেন্দ্ৰৰ পৰা 70 কোটি টকাৰ পৰ্যন্ত অনুদান লাভ কৰিছে আৰু এই ক্ষেত্ৰত আগভাগ লৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনালোকৰ কি মতামত অৱশ্যেই কমেণ্ট কৰি জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।